আজি আকৌ বেলেগ এটা ৰেচিপি বনোৱা হ'ব। এয়া হ'ল ডাল কচু আৰু এয়া হ'ল মধুসোলেং, মানে এই ডাল কচুত মধুসোলেং দি বনোৱা হ'ব আজি। এতিয়া কচু থুৰবিলাক বাচিব, তাৰপিছত এইবোৰ কি কৰা হ'ব বা বইল কৰিব হয় নাই? বাৰু দেখুৱাইছোঁ মই চব দেখুৱাই আছোঁ। এই কচুবিলাক এতিয়া এইবোৰ বইল কৰা হ'ব। এতিয়া জুই দিয়া হৈ গ'ল। ক'ত গ'ল ঢাকোনখন? সেইখন আৰু এতিয়া কচু যে সিজিবৰ কাৰণে এইখনে ধুনীয়াকৈ ঢাকি দিওঁ। এতিয়া এই কচুবিলাকত ঘাটনি মাৰি দিয়া হ'ব। মায়ে ঘাটনি মাৰিছে আৰু এতিয়া চাই লওঁ কিমান কি হৈছে। কচুবিলাক উতলি আছে, মানে বইল হৈ আছে। ঢাকি থওঁ। আচ্ছা, এই কলহকেইটা ওলাই গ'ল। এই কলহকেইটা মানে বেলেগ হেৰি নাই বাৰু দেই, এইবিলাক কলহত দেখাতহে কলহ, এইবোৰ আছে চাউলহে। এইটো তেনেকৈ চাউলহে, ইয়াতো একে চাউলহে আছে। আৰু যিহেতু সেই কচু শাকত মধুসোলেং দিয়া কথা আছিলে, গতিকে এইবোৰ মধুসোলেংবিলাক ধুই আছে। এতিয়া মধুসোলেংবোৰ সৰু সৰুকৈ কাটি লৈছে, তেতিয়া মানে দিবলৈ ভাল হয় আৰু মিলাবলৈ ভাল, বেলেগ একো নহয়। কচু শাক যে বক বককৈ উতলি আছে, আৰু তাতে এতিয়া কাটি লোৱা যিখিনি মধুসোলেং আছিলে, মধুসোলেংখিনি ইয়াত দি দিয়া হ'ল। আৰু এতিয়া মধুসোলেংখিনি দিয়াৰ পাছত ভালদৰে কচু শাকখিনিৰ লগত মিলাই দিয়া হৈছে। সেই মধুসোলেং আৰু কচু শাক যে ধুনীয়াকৈ বইল হৈ গ'ল, আৰু এতিয়া এয়া তেল মৰা হৈছে। পিঁয়াজ নহৰু এইবিলাক অলপ ৰঙচুৱা হ'লকৈ ভজা হ'ল, আৰু এতিয়া প্ৰয়োজন অনুসাৰে হালধি অলপ দি লোৱা হ'ল। আৰু এতিয়া ইয়াত মছলাও দিয়া হৈছে। মছলা মানে এইটো ইয়াত মিক্সাৰ কৰি থোৱা আছিলে গোটেই মছলাখিনি, আৰু এইখিনি দিয়া ভালদৰে মছলাখিনি ভাজ খাই লওক। মছলাবিলাক যিটো ভাজ খালেই, গতিকে এতিয়া এই বইল কৰি থোৱা কচু যে দি দিয়া হৈছে। ইয়াত যিটো বেকগ্ৰাউণ্ডত মানে যিটো অৰিজিনেল অডিঅ' আছিলে, সেই অডিঅ'টো মানে এক্সট্ৰেক্ট কৰি দিয়া হৈ গ'ল। আৰু এতিয়া এইখিনি দি দিয়া হৈছে, গোটেইখিনি ধুনীয়াকৈ বক বককৈ উতলিছে। মানে এতিয়া বেকগ্ৰাউণ্ডত এটা মিউজিক বাজি আছিল, সেই গতিকে সেই যিটো অডিঅ' মানে তেতিয়া ভিডিঅ' কৰি থাকোঁতে যিটো ৰেকৰ্ড হৈছিলে, সেইটো কাটি দিয়া হ'ল। আৰু এইবিলাক ভালদৰে এতিয়া মিলাই দিয়া হওক। আৰু মিলাই দিয়াৰ পাছত এইখিনি ভালদৰে এতিয়া উতলিব, আৰু উতলিবৰ কাৰণে ধুনীয়াকৈ জুই চুই দি ঢাকি দিয়া হ'ল। আৰু কিছু সময় পাছত আমাৰ ৰেডি হৈ গ'ল। এয়াই হ'ল মধুসোলেং দিয়া কচু শাক। আৰু এইফালে এইবিলাক মধুসোলেং দিয়া কচু ৰেডি হৈ গ'ল।